নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মাটিশালত বোৱা কেইযোৰমান কাপোৰ আৰু যিবোৰ কাপোৰ মোৰ নিজৰে হয়, তথাপিও মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ বুলি লৈ আহিছোঁ। আৰু ইয়াৰে ইণ্টাৰেষ্টিং কথাটো হৈছে মোৰ কাপোৰবোৰ যিসকলে পচন্দ কৰে বা ফুলবোৰ ভাল লাগে এওঁলোকে মোক কমেণ্ট কৰক। আৰু যিযোৰ কাপোৰৰ ওপৰত বেছিকৈ কমেণ্ট আহিব সেইযোৰ কাপোৰৰ ওপৰত মই এটি ভিডিঅ' বনাম। ফুলটো গ্ৰাফত তুলি আনি শালত কেনেকৈ লগায়, কেনেকৈ ফুলবোৰ লগায়, গোটেইখিনি প্ৰচেছ মই ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে কমেণ্ট কৰি জনাওক কোনযোৰ কাপোৰৰ ফুল লাগিব। এইযোৰ হৈছে ডাঙৰ ফুলৰ বুটা আৰু এইযোৰ হৈছে পদ্মিনীতে পলিপাত, বগা পলিপাত বৈ দিয়া হৈছে আৰু নেটৰ কাপোৰ লৈ ফুলখিনি জইন কৰি চিলোৱা হৈছে। এইখন হৈছে চাদৰ হয়। আৰু এইখন হৈছে মেখেলা। ব্লাউজটো মেখেলাৰ কালাৰতে থাকিব। এইটো বিচনী খাই হয়। বেছিভাগ কাপোৰ মোৰ ইয়াত বিচনী খাইটোৱে থাকিব, কাৰণ বিচনী খাই যদিও কালাৰবোৰ ফুলবোৰ বেলেগ বেলেগ হয়। এইযোৰ হৈছে গেৰো ডিজাইনৰ পদ্মিনী কটনে হয়, পিয়ৰ পদ্মিনী কটন আৰু ডলি ৱৰ্ক হয়। পদ্মিনী কটনবোৰ পটককৈ ধুলেও ৰং নাযায় আৰু ৰাফ ইউজ কৰিলেও বেয়া হৈও নাযায়। মাজৰ বুটাবোৰ থুৰীয়া হয়। এই কাপোৰযোৰ ইজি প্ৰচেছ হয়, যিটো দুকণী তল দুকণী ওপৰেদিয়ে গোটেইখিনি ডিজাইন বনোৱা হৈছে। চ' আপোনালোকেও ট্ৰাই কৰক। এইখন মেখেলা। এই কাপোৰযোৰত সৰু বুটা আৰু ডাঙৰ বুটা মিক্স কৰি বনোৱা আছে। চাওক, ডাঙৰ বুটাও আছে, সৰু বুটাও আছে মাজে মাজে। ডলি ৱৰ্ক হয়, মাজতো ঠিক তেনেদৰেই দিয়া আছে। এই যে এখন মেখেলা। এখন হৈছে পিয়ৰ মুগা হয়। পদ্মিনী কাপোৰত বোৱা ব্লেক কালাৰতে অলপ ডিজাইন কৰি লোৱা হৈছে। আৰু ডিজাইনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এখন হৈছে চাদৰ হয় এখন। পাৰিটো তেনেকৈ এনেদৰে ফিক্স কৰি বনোৱা হৈছে, এটেচ কৰি। ইচ্ছা হ'লে এই ডিজাইনটো, ব্লেক কালাৰ ডিজাইনটো খুলিও এৰুৱাই দিব পাৰি, কাৰণ ইয়াত মই জইন কৰাহে হৈছে। এইটো হৈছে বেগুনীয়া কালাৰত
সৰু ডাঙৰ গোটেইখিনি বুটা ইয়াত মিক্স কৰা হৈছে খুবেই ধুনীয়া ডিজাইন হয় এইযোৰ এখন হৈছে চাদৰ ডিজাইন চাওক ফুলৰ ডিজাইন খুব ভাল লাগে এইটো হৈছে বিজনী খায়ে হয় এখন মেখেলা এইখনো আকৌ নেট কাপোৰ আনি ব্লেক কালাৰ জইন কৰি চিলোৱা হৈছে Jonakai mepol dulai sesang air sem seyar molai asinada bo punyar mola jaya ngapun ko seminuni hoye je ngapun ko pink color nuni boi dia hoise ngapun ko এইখন সৰু বুটা হয় আৰু ওপৰত কৰত ডিজাইনৰ এটা ঘাই দিয়া আছে মাজে মাজে চৰাইৰ বুটাও দিয়া আছে আৰু লগতে ৰাইনও বনোৱা আছে এখন হৈছে মেখেলা গ্ৰীন কালাৰ এইটো হৈছে পদ্মিনী নহয় বৰ্ণালী সূতা বুলি কয় বৰ্ণালী পাত বুলি ডেমচি নহয় ডলি সূতা দি বনোৱা ফুলখিনি এই ডিজাইনটোক জকলা ডিজাইন বুলি কোৱা হয় ডিজাইনটো অলপ আনকমন হয় অৰেঞ্জ কালাৰত গাড়ী দিয়া হৈছে এইটো ডাঙৰ বুটাই হয় ইয়াত পাৰি পটি নাই পাৰি দিয়া হৈছে গ্ৰীণ কালাৰত গছ বুটা দিয়া আছে এটা লাইন ডলি সূতা দি ফুলখিনি বনোৱা হয় এইটো হৈছে ছিংগল চাদৰ পিয়ৰ টচ নহয় এইটো কিনি লোৱা টচ তাতে জইন কৰি চিলোৱা হৈছে গেৰ ডিজাইনৰ ছিংগল চাদৰ এইটো পিংক কালাৰৰ হয় এইযোৰ হৈছে উলেদি ফুলখিনি বনোৱা হৈছে পদ্মিনী সূতা দিয়ে ফিনিচিং তথাপিও বহুত ধুনীয়া আচলতে ফুল বনোৱাবোৰ বব জনাৰ লগত কথা হয় ফিনিচিং ভাল বেয়া হোৱাটো যি সূতাই দিয়ক নিদিয়ক কিয় ফিনিচিং ভাল হ'লে ফুলবোৰ দেখাত ধুনীয়া হয় এখন হৈছে ছিংগল মেখেলা এইখনক ৰিবি গাছৰ বুলি কোৱা হয় আমাৰ ঠাণ্ডা দিনত ষ্টাইল হিচাপেও ব্যৱহাৰ কৰিব পাৰি কিন্তু অলপ এইটো বিগ চাইজৰ হয় ডাঙৰ চাইজ হয় টুপলাই সূতা দি বনোৱা হৈছে
ফুল সূতা হয়। এখন হৈছে নুনী ৰিহা, পিয়ৰ নুনী হয়, কিন্তু গাড়ী দিয়া হয়। আৰু ইয়াত ৰং দিয়া হৈছে চাহপাতেদি, চাহপাতত দিয়া হৈছে চিংগল চাদৰে হয়, পদ্মিনী কটন। এখনো চিংগল চাদৰ হয়, পদ্মিনী কটন। চিংগল চাদৰ হয়, পদ্মিনী কটন। এখনো হৈছে নুনী চাদৰ, চিংগল চাদৰ, ৰলেছ দি মিক্স কৰি বনোৱা হৈছে ফুলখিনি।